নমস্কাৰ ফৰগভট এমপ্লয়িজ ইনফৰমেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ ৰাজ্যৰ ৰান্ধনী কৰ্মীসকলৰ দৰমহা মোকলাই দিয়াৰ ওপৰত আৰু এটা ভাল খবৰ লৈ আহিছোঁ। আমি আজিৰ এই ভাল খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। লগতে নতুনকৈ অহা ছাৰবেদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰবেদসকল, আমি আগৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাইছিলোঁ যে যোৱা 15/5/2023 তাৰিখে সমগ্ৰ শিক্ষা অসম PM পোষণ বিভাগে ৰাজ্যৰ ৰান্ধনী কৰ্মীসকলৰ মাননি 1000 টকাকৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 2 মাহৰ মাননি মোকলাই দিছে। আনহাতে আজিৰ ভাল খবৰটো এইটোৱেই যে 17/5/2023 তাৰিখে পুনৰ সমগ্ৰ শিক্ষা মিছন অসমৰ ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে এই পত্ৰখনৰ জৰিয়তে প্ৰতিখন জিলাৰ জিলা সঞ্চালকসকলক জনাইছে যে ৰাজ্যৰ ৰান্ধনী কৰ্মীসকলৰ এপ্ৰিল মাহৰ মাননি 1000 টকাও মুকলি কৰি দিছে। অৰ্থাৎ ৰান্ধনী কৰ্মীসকলে এপ্ৰিল মাহৰ মাননিও লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰবেদসকল, ৰান্ধনী কৰ্মীসকলে এতিয়া জানুৱাৰী, ফেব্ৰুৱাৰী আৰু এপ্ৰিল এই 3 মাহৰ মাননি 1000 টকাকৈ মুঠ 3000 টকা আগন্তুক সপ্তাহৰ ভিতৰত ৰান্ধনী কৰ্মীসকলে নিজৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰবেদসকল, এই যি 1000 টকা পাইছে, এই টকাটো হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ। আনহাতে ৰাজ্য চৰকাৰৰ অংশ হিচাপে যি 500 টকা আছে, এইটো নিশ্চয় তেওঁলোকে পৰৱৰ্তী সময়ত এৰিয়াৰ হিচাপে লাভ কৰিব। গতিকে ছাৰবেদসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। লগতে নতুনকৈ অহা ছাৰবেদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।